ঘৰৰ ওচৰ চেনিৰাম নেকি তই আহিছা ৰ মুখত কপা লৈ আছে না নাই বাটত পুলিচ চুলিচ ধৰছিল নেকি নাই ৰ ধৰ নাই ৰ পেহী তোক পিছে মই এটা কথা ক'ব আছিলো দে এটা কাঠিতে বহাই আৰু দিছি দেচোন কি কথা আছে ক তই জানা না পেহী কিবা বোলে কৰোণা আহিছে না কাৰ আইতাকৰ নাম কৰোণা দুগুণে আৰু কোন কৰোণা আহিছে শুনা কথা হে পেহী তই শুনাৰ নাম শুনছ না বাপৰ নাহাত দোকানত জ্যেষ্ঠ শুন কৈ থাকাতে শুনা পাইছিলো মুখত বোলে কিবা সপা ল'ব লাগে ৰাস্তা ঘাটে বোলে অলবা নৰে পুলিচে বোলে কুবয়ে হয়ে পেহী পুলিচে যাকে য'তে লগ পাই কুবই এই বেমাৰটো যি এটা সময়ত চীন আৰু ভাৰতৰ কাজিয়া লাগছিল চীনৰ উহান নামৰ গাঁৱনা টাউনত বাদলি আৰু ঘৰাৰ লেৰে দি মানুহ মৰাৰ বিৰুদ্ধে কৰোণা ভাইৰাছ ওলাইছিল যুদ্ধত মানুহ মৰা ঔষধ ওলাইছিল প্ৰমাণ চাব ধৰাতে মানুহবিলাকে হাই চাবা আৰু খাইবা ধৰছি পোৱা নাপা হৈ বহুত মানুহ ওলাম ডাক্তৰৰ চিকিৎসা কৰিলেও ভাল নহয় কি বেমাৰ বৰ মুস্কিল হৈ গৈছিল কইনা ময়ো শুনছিলো বহুত দেশত বোলে মানুহ মৰছি স্পেইনত হৈছে ইটালীত হৈছে আৰু মস্ত ধনী দেশ আমেৰিকাত বোলে হৈছে শুদ্ধা মানুহ বোলে মৰছি বোলে পেহী অসমতো নহলা হয় দিল্লীত যোৱা মানুহকেইটাৰ ইণ্টাৰে অসমত আহিল আমাৰ যি প্ৰধানমন্ত্ৰী আছে মোদী সি মস্ত ধাৰ্মিক আৰু জ্ঞানীয় জানা মানুহ মস্ত ভগৱান মানুহ আমাক জ্যোতি মোদী ঘৰৰ ভিতৰত থাকিব নিদিয়া হয় গোটেই মানুহ মৰি চাৰখাৰ হৈ গ'লা হয় হৈ দে চেনিৰাম আমাৰো যি দেহৰ মন্ত্ৰী আছে সিও মস্ত কষ্ট কৰি আছে দেই চাকৰি কৰা মানুহবিলাকে দুইখা মানুহক সহায় কৰিব কৈছিও দে আৰু মানুহবিলাক কৈছিও পেহী আছে নে নাই ঘৰত শুনিয়া নন্দে নেকি একে আছো আছো না এতে বহাইয়া এখন মই ভিতৰৰ পৰা চিয়া নানো কিয়ে নন্দে এই দীপাৰ বিলাক কিয় আহিছা পেহী তোৰ তাতে মই এটা সকামত আহিলো ৰ তোৰ বোলে বাহিৰা লগা লগ বুলিছে তোৰ বোলে লা বৈদ্য মিঠাই সেইদিনা মই ভয়ে হৰকান্তে কলা আছে আছে নিবা পাৰবি দে হ'ব নিম দে তই চেন লগত কি কথা পাতিছা কি কৈছা নন্দে কথা নহয় ডাঙৰ কথা এই যে কৰোণা বেমাৰটো হৈছে তাকে মই পেহীৰ লগত কথা পাতি আছো তইতো গম পাইছা দেশত কিমান মানুহ মৰি আছে দিনে দিনে তাকে মই পেহীৰ লগত কথা পাতি আছিলো দে কেনেকে চলিব পাৰো বৰ মুস্কিল হৈ গৈছে জীৱনবিলাক নন্দে হৈ দে চেনিৰাম পিছে যিমান যি নকলেও তই যদি সাৱধান নচলা বেমাৰটোৰ পৰা তই বাচবা নৰা কি সাৱধান হব লাগব নন্দে সাৱধান মানে বাৰে বাৰে হাত ধুবা লাগব মাস্ক পিন্ধবা লাগব আৰু 1 মিটাৰ ডিষ্টেন্স ৰাখি কথা পাতবা লাগব এনেকে মানুহৰ লগত কথা পতাৰ আগতে সাৱধানৰ কথা পাতবা লাগব কিন্তু হাত ধোৱাটো 10 মিনিটৰ মূৰে মূৰে কৰিব লাগে পাৰলি মানুহবিলাক কয় দেখোন বেমাৰটো বোলে বতাহতো উৰা উৰা আহি থাকে নহয় একলাখান উৰে উৰে নাহে এই এটা সংক্ৰামক বেমাৰ বুলি আহে নেকি নন্দে মূৰ্খ চালা চেনি তই বৈধ্য যাবনে কৰাই এগলা বেমাৰ হাত মুখ চকু নাক এগলাখানে দিয়ে সংক্ৰামক হয় না নন্দে তোৰ পৰা বহুত নাজনা কথা শিকি ললো দে এতিয়া অলপ সাৱধান হব পাৰিম দে হৈ দে নন্দে তই ভালে হ'ল দে পেহী অলপ বুজলাক মই অলপ বুজলো দে পেহী মই যাওঁ দে মোৰ বহুত দেৰিয়ে হ'ল তই থাকতে মই যাওঁ মই যাম একেলগে এই ৰ নন্দে তোক বোলে লাল পুলি লাগে মই পাহৰি দিছিলো দে ফটকে দুটা লৈ আহ লাল পুলি নন্দে ভাল জাতৰ হ লাগলি তোকো খুৱাম দে পেহী হ'ব যা মনত নহয় তই খাবি লাগলি দে আমি যাম দে পেহী দে যা আৰু পিছত আহিবি দে হ'ব দে